आसामनि बारग' मन्त्रि रुंसारि थानेश्वर बर'नि न'आव दिनै खौरां लाहैदों आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि बिथाङा। बिथांनि अनगायैबो तामुलपुर बियाबनि एमएलए जलेन दैमारि, एमसिएलए पबित्र कुमार बर', बिकेडब्लिउएसनि मावफुं सोद्रोमा प्रणब बर', तामुलपुर जिल्ला एबसुनि दैदेनगिरिफोरा रुंसारि थानेश्वर बर' बिथांनि न'आव नुजाथिहैनानै बिथांनि श्राद्ध खुंनायनि थाम-थिम खालामनायनि खौरां लायो। मख'जाथावदि एजिपि सोरखारनि समनि खाजोना आरो सोलोंथाइ बिफाननि बारग' मन्त्रि, बर' थुनलाइ आफादनि बारग' लेङाइ आफादगिरि आरो रांगिरि, आसाम टेक्सटबुक प्रडाक्शननि बारग' नेहाथारि आरो गुवाहाटी नोगोरमानि बि बरुवा कलेजनि बारग' बिबुंगोरा थानेश्वर बर' बिथाङा 85 बोसोर बैसोआव देहायारि जब्रानि थाखाय फाहामथाय लाबाय थानाय समावनो गुवाहाटी नोगोरमानि जिएमसिएचनि आइसिइउआव थांनाय 17 मे शुक्रबारखालि फुंबिलि समाव रुंसारि जादोंमोन। बिथाङा रुंसारि जानायाव गासै बर' माहारिजों लोगोसे दुलाराय आसामावनो दुखु मोननाय फोरमायदों। रुंसारि थानेश्वर बर' बिथांनि श्राद्धखौ फैगौ 29 मे खालाराव खुंनो थियारि खालामनाय जादों। दिनै बेनिनो श्राद्ध खुंनायनि कमिटिबो दानाय जायो। बिथांनि श्राद्धखौ तामुलपुर जिल्लानि गरेस्वर ओनसोलनि बिथांनि आंगो जोनोम गामि गुरमौआवनो रायजोआरियै खुंनो थाम-थिम खालामदों। बे श्राद्ध खुंनायनि थाम-थिम खालामनायनि खौरां लानानै आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारि, एमसिएलए पबित्र कुमार बर' आरो जिल्ला एबसुनि बिबानगिरिया श्राद्धआव बयखौबो नुजाथिफैनानै रुंसारि थानेश्वर बर'निसिम सिबिनाय बावनो खावलायो। নাই, থানেশ্বৰ বড়ো ছাৰ আমাৰ মানে ৰঙিয়া অঞ্চলৰ এজন মানে মহান ব্যক্তি আছিলে আৰু যিজন ব্যক্তিয়ে গোটেইটো জীৱন সমাজৰ কাৰণে সকলো মানে কি কয় আপোনাৰ জনগণৰ কাৰণে আৰু আমাৰ ৰাজ্যৰ কাৰণে উৎসৰ্গা কৰিলে। কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে তেওঁ একোই নকৰিলে, একো চিন্তাই নকৰিলে। যি চিন্তা কৰিছে প্ৰত্যেকটা মুহূৰ্তত অকল ৰাইজৰে তেওঁ চিন্তা কৰিলে। গতিকে তেখেত আজি আমাৰ ফালৰ পৰা নাই। গতিকে আজি ইয়াৰ অঞ্চলৰ গোটেই লোকে তেওঁৰ যিটো শ্ৰাদ্ধ, সেই শ্ৰাদ্ধত এটা শ্ৰদ্ধাঞ্জলি একেলগে চবে দিম বুলি আজি যোজা কৰিছে। তেখেতৰ ঘৰতে য'ত তেওঁ জন্ম হৈছিল তাতে শ্ৰাদ্ধটো হ'ব। গতিকে সেই হিচাপে চবে কমিটি বনাই ফালে এটা এৰেঞ্জমেণ্ট কৰি আছে। আজি মই ইফালে নিজৰ সমষ্টিত যাওঁতে চবে কৈছিলে যে এবাৰ মানে চাই যাব। গতিকে চবে আহিছোঁ। গতিকে যি এৰেঞ্জমেণ্ট কৰিছে এতিয়া প্ৰায় মানে ঠিকে আছে আৰু চবে যেনেকুৱা এক হৈ ফালে লাগিছে মই ভাবোঁ এয়া খুব ভাল এটা নিদৰ্শন। মানে যিজন মানুহে আমাৰ এটা মানৱ সমাজৰ কাৰণে নিজৰ জীৱনটো গোটেই মানে কিবাত লাগি গ'ল, লগাই দিলে, তেনেকুৱা মানুহক আমি সন্মান দিব পৰাটো বহুত ডাঙৰ কথা। গতিকে মই ভাবোঁ যে সেয়া এটা তেওঁক যিটো স্মৰণ, তেওঁৰ যিটো শ্ৰদ্ধাঞ্জলি, গতিকে প্ৰত্যেকজনৰ মানে মনত এটা আমাৰো যিটো সমাজৰ প্ৰতি দায়িত্ববোধ এইখিনি উপলব্ধি কৰাব। নাই চোৱা, সেইটো লৈ মানে কোনো কিবা নাই, তেনেকুৱা কথা নাথাকে। শ্ৰাদ্ধ এটা আছে, আজি ঘৰখনৰ সমাজখনৰ এটা দায়িত্ব তেওঁলোকে কৰিবই লাগিব। আৰু সেইটোৰ লগত ৰঙিয়া অঞ্চলৰ মানে গোটেই কি কয় সচেতন ব্যক্তিয়ে তেওঁৰ শ্ৰাদ্ধৰ সহযোগ কৰিছে, যে চবে যি পাৰে সহায় সহযোগ কৰি ফালে একেলগে শ্ৰদ্ধাঞ্জলি দিয়া লগতে আৰু ৰাজহুৱাভাৱে সেইটো কৰিছে। গতিকে তাত যাৰ যি মন যায় তেওঁলোকে চবে কৰিব। এতিয়া তেখেতৰ লগত জড়িত বহুতো ব্যক্তি আছে, তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ মানে কি কয় ইচ্ছা অনুসাৰে তেওঁক মানে শ্ৰদ্ধাঞ্জলি জনাব। কোনোবা লিখি জনাব, কোনোবা মানে ঘৰত আহি জনাব। গতিকে এইটোতো চবৰে ইণ্ডিপেণ্ডেণ্ট। গতিকে ইয়াত শ্ৰাদ্ধটো সমাজত এদিনে হয় আৰু সেই হিচাপে ইয়াতে ৰাজহুৱাভাৱে লৈ আছে আৰু ৰঙিয়াৰ সকলো ৰাইজে মিলি ফালে শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছে। কলম্বাই আমাৰ মাননীয় অসমৰ মানে প্ৰাক্তন শিক্ষামন্ত্ৰী মাননীয় থানেশ্বৰ বড়ো ছাৰৰ যিটো আৰ্ধ শ্ৰাদ্ধ অহা আমি 29 তাৰিখত আয়োজন কৰিছোঁ ৰাজহুৱাভাৱে। ইয়াৰ সকলো দল সংগঠন বুলি নহয়, অসমবাসী ৰাইজৰ সকলো ৰাইজৰ সহায়ত সহযোগত এই শ্ৰাদ্ধখন মানে আমাৰ মাননীয় প্ৰয়াত থানেশ্বৰ বড়ো ছাৰৰ জন্মস্থানত এই আৰ্ধ শ্ৰাদ্ধটো আমি আয়োজন কৰিছোঁ। মই এই আৰ্ধ শ্ৰাদ্ধৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ অহা 29 তাৰিখৰ সকলোৱে দলে বলে যোগদান কৰাৰ কাৰণে। আৰু যিহেতু অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিটিআৰৰ চিফৰ পৰা সকলো ইয়াৰ অংশগ্ৰহণ কৰাৰ আমাক কথা দিছে হিচাপে আমি সেই ধৰণৰে আয়োজন কৰিছোঁ। আৰু যিসকলে
মাননীয় আমাৰ প্ৰয়াত থানেশ্বৰ বড়ো ছাৰৰ জীৱনৰ কথা বা তেখেতৰ লগত যিকোনো সময়ত যে লগ পাইছিল বা কিবা হৈছিলে তাৰে যদি কিবা লিখিব বা দিব ইচ্ছা আছে লিখনি বা কবিতা দিব পাৰে এই দুদিনৰ ভিতৰতে আমাৰ যিহেতু স্মৰণিকা এখন ওলাব এই মানে কমিটিয়ে সাব কমিটিয়ে এইটো যা যোগাৰ কৰি আছে তাৰ কাৰণে আমাৰ এই অভ্যৰ্থনা কমিটিলৈকে প্ৰেৰণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু ইয়াৰ বৰ্তমান আমাৰ অসমৰ শ্ৰদ্ধাৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ছাৰো খবৰ লৈ আছে আমাৰ BTRৰ সন্মানীয় শ্ৰী মহোদয়ে সম্পূৰ্ণভাৱে সহযোগ কৰিছে আৰু আমাৰ AGP দলৰ সকলো ধৰণৰ নেতৃবৃন্দসকলে দলৰ পৰা সহায় কৰিছে আৰু তাৰ কাৰণে শ্ৰদ্ধাৰ অসমবাসী ৰাইজক জাতি ধৰ্ম নিৰ্বিশেষে সহায় সহযোগিতা কৰি মানে ছাত্ৰটো মানে সফল কৰাৰ কাৰণে সহযোগ কৰাৰ কাৰণে মই আহ্বান জনালোঁ আৰু লগতে 29 তাৰিখে মাননীয় বড়ো ছাৰৰ আত্মাটো এমুঠি চাউল দান কৰি তাৰ আত্মা শৰীৰ শান্তিৰ কাৰণে স্বৰ্গগামী কৰাৰ কাৰণে তেখেতক স্মৰণ কৰাৰ কাৰণে আহ্বান জনাই মোৰ মানে বক্তব্য সামৰিছোঁ ৰাতিপুৱা আমাৰ প্ৰাৰ্থনা থাকিব প্ৰাৰ্থনা মানে আৰজ কৰা হ'ব তাৰপিছত দ্বিতীয় কাৰ্যসূচী আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এইটো 8 বজাত হ'ব আৰু 9 বজাত আমাৰ মানে স্মৰণিকা উদ্বোধন হ'ব তাৰপিছত 10 বজাত আমাৰ স্মৃতি চাৰণ সভা হ'ব আৰু তাৰপিছত 11 বজাৰ পৰা আমাৰ আহাৰ গ্ৰহণ কৰাৰ কাৰণে এনেকৈ মানে 4টা কাৰ্যসূচীৰে আমি আয়োজন কৰা হৈছে ৰাতিপুৱাৰ পৰা যিমান সময়লৈকে আহিব ইচ্ছা আছে আহাৰ কাৰণে মই আহ্বান জনালোঁ যি আমাৰ মাননীয় অসমৰ শিক্ষামন্ত্ৰী প্ৰাক্তন শিক্ষামন্ত্ৰী মাননীয় থানেশ্বৰ বড়ো ছাৰৰ আদ্য শ্ৰাদ্ধৰ কাৰণে অভ্যৰ্থনা কমিটিৰ মই সভাপতি হিচাপে আমি অহা 29 তাৰিখে আদ্য শ্ৰাদ্ধৰ কাৰণে যা যোগাৰ কৰিছোঁ আৰু তাৰ কাৰণে আজি আমি বিশেষ এটা সভা লৈছিলে এই সভাৰ সিদ্ধান্ত মৰ্মে আমি সিদিনাখন ৰাতিপুৱা 7 বজাত আমাৰ মানে প্ৰাৰ্থনা কাৰ্যসূচী আছে আৰু দ্বিতীয় কাৰ্যসূচী আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তৃতীয় কাৰ্যসূচী হৈছে আমাৰ স্মৰণিকা উদ্বোধন তাৰপিছত আমাৰ 11টা বজাত আহাৰ গ্ৰহণ এনেকা 4টা আমি মুখ্য কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচী লোৱা হৈছে তাৰ কাৰণে মই অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে আমাৰ সকলো শ্ৰদ্ধাৰ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ বড়ো ছাৰ এজন বিশেষ এটা নেতা আছিলে হিচাপে তেখেতৰ যিটো পৰিয়ালৰ আমি সহযোগ কৰিছোঁ দল হিচাপে নহয় ৰাজহুৱা হিচাপে ইয়াৰ ক্ষেত্ৰত আমাৰ BTRৰ শ্ৰী মহোদয়ে সহায় কৰিছে আৰু আমাৰ অসমৰ মানে আমাৰ স্পীকাৰ তেখেতেও মানে সহায় কৰিছে আৰু আমাৰ থানেশ্বৰ বড়ো ছাৰৰ যিটো দল AGP দলৰ পৰা সম্পূৰ্ণ সহযোগ কৰিছে তাৰ কাৰণে আমি এই যে মানে অভ্যৰ্থনা কমিটি হিচাপে ৰাজহুৱাভাৱে এই ছাত্ৰটো আমি এদিন মানে দিনজোৰা কাৰ্যৰে স্থাপন কৰাৰ কাৰণে যা জাগৰ কৰিলে বৰ্তমান প্ৰায়ভাগ কামেই উঠি পৰিছে পেণ্ডেলৰ পৰা ধৰি ৰভাৰ পৰা ধৰি গোটেইখিনি কাম বৰ্তমান ষ্টাৰ্টিঙত মানে আহিছে তাৰ কাৰণে বিশেষ আৰু মানে দিন নালাগে এই দুদিনৰ ভিতৰতে সকলোকে আমাৰ অভ্যৰ্থনা কমিটিত যিখিনি নেতা বন্ধু আছে তেখেত সকলো সহযোগ দি আছে কাৰণে কাম আগবাঢ়িছে আৰু সকলো শ্ৰদ্ধা ৰাইজক অসমবাসী ৰাইজক অহা 29 তাৰিখে এই আদ্য শ্ৰাদ্ধ আহিবৰ কাৰণে মই আহ্বান জনালোঁ
আৰু ইয়াৰ লগতে মই আহ্বান কৰিব বিচাৰিছোঁ যিসকলে লেখক তেখেতসকলে সেইদিনা যে 29 মেত আহি পেলাই লেখনিৰ যোগেদি লগতে মানে শ্ৰদ্ধাঞ্জলি কৰাৰ কাৰণে মই সমূহ ৰাইজক মই আহ্বান কৰিছোঁ যাতে তেখেতৰ যিখিনি কৰণীয় কাম বা যিখিনি জীৱনত কৰি যোৱা কামবিলাক যাতে জীয়াই ৰাখিবলৈ আমি চবেই মিলিজুলি সক্ষম মানে কৰিবলৈ মানে আমি ৰাস্তা পাওঁ সেইটোৰ কাৰণে মই সমূহ লেখক বা সমূহ ৰাইজক শ্ৰদ্ধাঞ্জলি কৰাৰ কাৰণে 29 মেত অহাৰ কাৰণে মই আহ্বান কৰা হ'ল।